Assamology চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত 54 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে উল্লেখ কৰা হ'ল। 2023 বৰ্ষৰ 54 সংখ্যক ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গোৱা ৰাজ্যত যোৱা 20 নৱেম্বৰ পৰা 28 নৱেম্বৰলৈকে উদযাপন কৰা হয়। গোৱাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত এই মহোৎসৱ উদযাপন কৰা হৈছিল। এইবাৰ এই চলচ্চিত্ৰ মহোৎসৱত মুঠ 270খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। এই ফিল্ম ফেষ্টিভেলৰ অপেনিং ফিল্ম আছিল কেচিং ডাষ্ট। কেচিং ডাষ্টৰ ডাইৰেক্টৰ হ'ল ষ্টুৱাৰ্ট গেট আৰু ক্লোজিং ফিল্ম আছিল দ্য ফিডাৰৱেইট। দ্য ফিডাৰৱেইটৰ ডাইৰেক্টৰ হ'ল ৰবাৰ্ট কলডনি। এই চলচ্চিত্ৰ মহোৎসৱত যিখন শ্ৰেষ্ঠ ছবি নিৰ্বাচিত কৰা হয় সেই শ্ৰেষ্ঠ ছবিখনক গল্ডেন পিকক এৱাৰ্ড প্ৰদান কৰা হয়। এইবাৰ 54 সংখ্যক ফিল্ম ফেষ্টিভেলত গল্ডেন পিকক এৱাৰ্ড লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ অৰ্থাৎ বেষ্ট ফিল্মখন হ'ল এণ্ডলেছ বৰ্ডাৰ্ছ। এইখন এখন পাৰ্চিয়ান ফিল্ম। এণ্ডলেছ বৰ্ডাৰ্ছৰ ডাইৰেক্টৰ হ'ল আব্বাছ আমিনী। আনহাতে বেষ্ট এক্টৰ, বেষ্ট এক্ট্ৰেছ আৰু বেষ্ট ডাইৰেক্টৰক চিলভাৰ পিকক এৱাৰ্ড প্ৰদান কৰা হয়। এইবাৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতা অৰ্থাৎ বেষ্ট এক্টৰৰ চিলভাৰ পিকক এৱাৰ্ড লাভ কৰিছে পৰিয়া ৰহিমী ছেমে। এণ্ডলেছ বৰ্ডাৰ্ছ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে এই বঁটা লাভ কৰিছে। আনহাতে এবাৰ ফিল্ম ফেষ্টিভেলত চিলভাৰ পিকক এৱাৰ্ড লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰী অৰ্থাৎ বেষ্ট এক্ট্ৰেছগৰাকী হ'ল ফ্ৰেঞ্চ অভিনেত্ৰী মেলানী থিয়েৰী। পাৰ্টি অফ ফুলছ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে এই বঁটা লাভ কৰিছে। চিলভাৰ পিকক এৱাৰ্ড লাভ কৰা শ্ৰেষ্ঠ পৰিচালক অৰ্থাৎ বেষ্ট ডাইৰেক্টৰগৰাকী হ'ল ষ্টেফেন কামাণ্ডাৰেভ। ব্লাগাছ লেছন নামৰ বুলগেৰিয়ান ছবিখন পৰিচালনা কৰাৰ বাবে তেখেতে বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ ৱেব ছিৰিজৰ বঁটা লাভ কৰিছে পঞ্চায়ত ছিজন 2-এ। এবাৰ 54 সংখ্যক চলচ্চিত্ৰ মহোৎসৱত সত্যজিৎ ৰে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিছে হলিউডৰ অভিনেতা মাইকেল ডগলাছে। স্পেচিয়েল জুৰি এৱাৰ্ড লাভ কৰিছে ঋষভ শেট্টীয়ে। ঋষভ শেট্টী হৈছে কান্তাৰা নামৰ বোলছবিখনৰ পৰিচালক তথা অভিনেতা। বেষ্ট ডেবিউটেণ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিলে চিৰিয়ান ডাইৰেক্টৰ ৰেগেৰ আজাদ কায়াই। ৱেন দ্য চিডলিং গ্ৰ' নামৰ ছবিখন পৰিচালনা কৰাৰ বাবে তেখেতে বঁটা লাভ কৰিছে। 2023 বৰ্ষত গোৱাত অনুষ্ঠিত কৰা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ICFT ইউনেস্কো গান্ধী মেডেল লাভ কৰা ছবিখন হ'ল ড্ৰিফ্ট। ড্ৰিফ্টৰ পৰিচালক হ'ল এণ্টনি চেন। ICFTৰ ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল কাউন্সিল ফৰ ফিল্ম, টেলিভিছন এণ্ড অডিঅ' ভিজুৱেল কমিউনিকেশ্যন। আনহাতে এইবাৰ এই মহোৎসৱতে ভাৰতীয় বোলছবিৰ অভিনেত্ৰী মাধুৰী দীক্ষিতক স্পেচিয়েল ৰিকগনিশ্যন ফৰ কণ্ট্ৰিবিউশ্যন টু ভাৰতীয় চিনেমা বঁটাৰে সন্মানিত কৰা হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।